ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ পাঠ্যপুথিত থকা 14 নম্বৰ পাঠ স্কাউট আৰু গাইড এই পাঠটোত যি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আমি আজি আলোচনা কৰিম। আহাছো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নৰ 2 নম্বৰৰ পৰা মই ইয়াত দি দিছোঁ। 2 নম্বৰৰ কত আছে, দৰ্শনাহতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? উত্তৰত হ'ব, দৰ্শনাহতে দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। খ নম্বৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি কি বিতৰণ কৰিছিল? উত্তৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা আৰু গুড় বিতৰণ কৰিছিল। গ নম্বৰ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন? চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল হ'ল স্কাউট আৰু গাইডৰ সদস্য। তাৰ পিছৰ প্ৰশ্ন, যুৱক-যুৱতীসকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল? উত্তৰ, যুৱক-যুৱতীসকলে নীলা পোছাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ বান্ধিছিল। এনেধৰণৰ পোছাক পৰিধান কৰি তেওঁলোকে বান সাহায্যৰ কাম কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, দৰ্শনাহতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে? দৰ্শনাহতৰ দেউতাকেও এটা সময়ত স্কাউট আৰু গাইডৰ সদস্য আছিল, সেয়েহে তেওঁ স্কাউট আৰু গাইডৰ বিষয়ে জানিছিল। তাৰ পিছৰ প্ৰশ্ন, স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা। উত্তৰত হ'ব, স্কাউট আৰু গাইড হৈছে পৃথিৱীজুৰি থকা এটা সংগঠন। সংগঠনটো 3টা ভাগত ভাগ কৰা হৈছে। সংগঠনটোৰ একেবাৰে নিম্ন পৰ্যায়ত থকা ল'ৰাৰ গোটটোক কাব আৰু ছোৱালীৰ গোটটোক বুলবুল বোলে। মধ্য পৰ্যায়ত থকা ল'ৰাৰ গোটটোক স্কাউট আৰু ছোৱালীৰ গোটটোক গাইড বোলা হয়। একেবাৰে উচ্চ পৰ্যায়ত থকা ল'ৰাৰ গোটটোক ৰোভাৰ আৰু ছোৱালীৰ গোটক ৰেঞ্জাৰ বোলা হয়। এই স্কাউট আৰু গাইডৰ সকলো সদস্যই কিছুমান নিৰ্দিষ্ট সংকল্প আৰু নীতি-নিয়ম মানি চলে। সাধুতা, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎ চিন্তা, সৎকৰ্ম আদিয়েই এই সংগঠনৰ মূল কথা। প্ৰতিজন গাইডৰ সদস্যৰ ঘাই লক্ষ্য হৈছে সৎ চৰিত্ৰৰ অধিকাৰী হোৱা, বিপদত পৰাজনক সহায় কৰা, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু জনহিতকৰ কাম কৰা। এনে শিক্ষাই তেওঁলোকক লোকসেৱা, সমাজসেৱা আৰু দেশ সেৱাত ব্ৰতী হোৱাৰ লগতে স্বাৱলম্বী হ'বলৈ প্ৰেৰণা যোগায়। স্কাউট আৰু গাইডে আত্মনিৰ্ভৰশীল হ'বলৈ মৌ পালন, মীন পালন, কৃষি, বয়ন, হস্তশিল্প আদি সকলো প্ৰকাৰৰ বৃত্তিকে ই সমাদৰ কৰে। এনেবোৰ কামৰ প্ৰতি স্কাউট আৰু গাইডৰ সদস্যসকলে সকলোকে উৎসাহ আৰু প্ৰেৰণা যোগায়। তাৰ পিছৰ প্ৰশ্নটোত কেইটামান জটিল শব্দ দিয়া আছে। এই শব্দবিলাকৰ অৰ্থ আমি জানিব লাগে। শব্দকেইটা দিয়া আছে, নাজল নাথল অৱস্থা। ইয়াৰ অৰ্থ হৈছে পানীত তল নোযোৱাকৈ ভৰিৰে পোৱা পানীৰ তলৰ মাটি। তাৰ পিছত আছে বিপদ সংকুল, বিপদেৰে ভৰা। আনুগত্য, বাধ্য হৈ থকা অৱস্থা। জনহিতকৰ, জনসাধাৰণৰ বাবে মংগলজনক। স্বাৱলম্বী, আপোনাক আপুনি প্ৰতিপাল কৰা। হস্তশিল্প, কুটীৰ শিল্প।
খোৱা দোৱা বিপদ আদিত কৰা চিঞৰ বাখৰ, জনপ্ৰিয়, জনসাধাৰণে ভাল পোৱা, উচ্ছৃংখল, নিয়ম নমনা, সংকল্প, দৃঢ় ইচ্ছা বা প্ৰতিজ্ঞা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ ইমানে। ধন্যবাদ।